টেক্সি গাড়ী লৈ যাম শ্বিলঙত আঐ দেহিতো যাবি লগত চালফেমাৰ যাম ওখ পাহাৰত আঐ দেহিতো যাবি লগত। হ'ব ইমান একেবাৰে কিবা কৰিব নালাগে। শ্বিলঙলৈতো বাদেই দিয়া, তুমি এইখিনিয়ে ঘূৰাচোন। এই টাউনখিনিনো কি বেয়া আছে, গুৱাহাটীখনতে ফুৰোঁ। বেলতলাকে যাম ব'লা। বেলতলা, আদাবাৰী, চান্দমাৰী আৰু ক'তনো যাবা তুমি? মই একো এটা ক'বই নোৱাৰোঁ, যি কওঁ মানে ওলোটালৈয়ে ক'ব। গণেশগুৰি যাওঁ, কাপোৰ এযোৰ কিনি দিয়াকে ব'লা। চান্দে দেখোন এযোৰ লৈছে, আৰুনো কি লাগে তোক? চান্দে ল'লে কি আজি ল'ব নোৱাৰে নেকি? হ'ব শ্বিলঙলৈ ফুৰাবও নিয়ে। টেক্সি গাড়ী লৈ যায় আৰু এইখিনি দিব নোৱাৰে, শ্বিলঙলৈ ফুৰিবলৈ যায় কথা ক'ব আহে। হেল্ল' মা, ক'ত আছা? মই বেলতলা আহিছোঁ, বেলতলাৰ পৰা এতিয়া ঘৰলৈ যাব লৈছোঁ আৰু। নাই মোৰ লগৰ ল'ৰা এটাৰ লগত আহিলোঁ ওলাই অলপ। নাই হ'ব দিয়া, গৈ আছোঁ। ক'ত গ'ল এইজনী? মাকলৈ ইমানেই ভয় নে? ধন্যবাদ মা, আপুনি মোৰ খৰচাটো বচাই দিলে। এনেকৈ সদায় ফোন কৰি থাকিব দেই। আছোঁ মই কথা যোৱা নাই। মই খালি সেই তললৈ মোৰ চেণ্ডেলযোৰ ফাঁচি যোৱাৰ কাৰণেহে মই অলপমান কিবা কৰি আছিলোঁ। মোক ঘৰলৈ থৈ আহা ব'লা। মই আধাতে মোক ৰখাই দিলে হ'ব, মই নামি যাব পাৰিম। অ'কে, মই থৈ আহিম বাৰু তোমাক। হ'ব এতিয়া হেৰি দিয়া অলপ